নমস্কাৰ, মই বিকাশ জুবিক চল্ডৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আজি একেবাৰে চিম্পল ৰেচিপি ভিডিঅ' এটা বনাব লৈছোঁ। সেইটো হৈছে আপোনাৰ ব্লেক ডাল তড়কা, যোনটো ডাল তড়কা। সেইটো কাৰণে আমি কি লৈছোঁ এইখিনি বস্তুখিনি আপোনাক দেখাই দিছোঁ। এইটো আমি লৈছোঁ মানে মাটি দাইল এপোৱা লৈছিলোঁ, 250 গ্ৰাম। আমি তিয়াই থৈছিলোঁ, ৰাতিপুৱাই তিয়াই থোৱা। সেইটো এতিয়ালৈকে মানে এনেকুৱা হৈ গৈছে আৰু ৰাজমাহ অলপ লৈছোঁ। ৰাজমাহ বেছি লোৱা নাই, অকণমান লৈছোঁ ইয়াৰ লগত দিবৰ কাৰণে। বিলাহী 4টা লৈছোঁ আৰু আদা ৰচুনৰ পেষ্ট লৈছোঁ অলপ, আৰু মানে লাল মিৰ্চ লৈছোঁ যোনটো কাশ্মীৰী মিৰ্চ হয়, আৰু মেথি অকণমান লৈছোঁ, কচুৰি মেথি। তাৰপিছত বাটাৰ 100 গ্ৰাম লৈছোঁ, বাটাৰ 100 গ্ৰাম আৰু আমুল ক্ৰীম অলপ লৈছোঁ। এতিয়া আমি বিলাহীকেইটা মিক্সাৰত পিচি লওঁ। মিক্সাৰত দি পেলাই বিলাহীকেইটা আমি ফাৰ্ষ্টতে পিচি লওঁ। আমি এতিয়া বিলাহী পেষ্টখিনি বনাই ল'লোঁ। দেখিছে বহুত ধুনীয়া ৰঙা ৰং এটা আহিছে। পকা বিলাহী ল'ব, তেতিয়া বহুত ধুনীয়া ৰং আহে। তাৰপিছত আমি এইখিনি এতিয়া মাটি দাইলখিনি আমি বইল কৰি লওঁ। কুকাৰত দি দিম এনেকৈ। আৰু ইয়াৰ লগতে আমি ৰাজমাহখিনিও দি দিম। ধুনীয়াকৈ কুকাৰত দি পেলাই ইয়াতে আমি 1.5 চামুচ নিমখ দি দিম। আমি 1.5 চামুচ নিমখ দি দিছোঁ ইয়াতে। আৰু ইয়াত পানী দি পেলাই এতিয়া আমি এইখিনি 5টা 6টা চিটি মাৰাই দিব, তেতিয়া মানে ধুনীয়াকৈ কোমল হৈ যাব। আমি পানী দি দিম, পানী দি পেলাই এতিয়া 5টা 6টা চিটি মৰাই দিব, তেতিয়া ধুনীয়াকৈ কোমল হৈ যাব। এতিয়া এইখিনি আমি 6টা চিটি মাৰি দিলোঁ, ধুনীয়াকৈ সিজি গৈছে। এইখিনি চব একদম ধুনীয়াকৈ কোমল হৈ গৈছে। তাৰপিছত এতিয়া আমি এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখন পাতি লৈ বাটাৰ দি দিম ইয়াত। এতিয়া ধুনীয়াকৈ বাটাৰ দি দিছোঁ, 2 চামুচ দি দিছোঁ। বাটাৰখিনি গলিলে আমি এইখিনি বাটাৰখিনি গলি গৈছে। এতিয়া আমি ইয়াত ৰেড চিলি পাউডাৰখিনি দি দিম। ৰেড চিলি পাউডাৰ দিয়াৰ পিছত এইখিনি পেষ্টখিনি আমি আধা দি দিম। যোনটো আদা ৰচুনৰ পেষ্ট হয় তাৰ আধা দি দিম, আৰু আধাটো ৰাখি থৈ দিব। তাৰপিছত আমি এতিয়া এই বিলাহী পেষ্টখিনি দি দিম। অকণমান দেৰি লৰাই থাকিব এনেকৈ ধুনীয়াকৈ। এইখিনি কেঁচা বিলাহী দিছিলোঁ, সেইটো কাৰণে অকণমান দেৰি সিজিবৰ কাৰণে টাইম লাগিব। 2-3 মিনিটমান এনেকৈ লৰাই থাকিব। ধুনীয়াকৈ যেতিয়া সিজি যাব, তেতিয়া আমি এইখিনি ইয়াত দি দিম মাটি দাইলখিনি। এইখিনি দেখিছে ধুনীয়াকৈ সিজি গৈছে আমাৰ। এতিয়া আমি এই দাইলখিনি দি দিম ইয়াত, ব্লেক ডালখিনি। ধুনীয়াকৈ মিক্স কৰি দিব চব। অকণমান দেৰি লৰাই থাকিব এনেকৈ, মিক্স কৰাৰ পিছত মানে লৰাই থাকিব এনেকৈ। আৰু এইখিনি অকণমান দেৰি ৰাখিব লাগিব। যিমানে এইটো ঠিক হৈ যাব, মানে ডাঠ হৈ যাব, সিমানে খাবলৈ টেষ্টি হ'ব। সেইটো কাৰণে অকণমান দেৰি, কমেও 10 মিনিট 15 মিনিটমান আপোনালোকে ল' ফ্লেমত সিজিব দিব। আকৌ এইখিনি মিক্স কৰাৰ পিছত ধুনীয়াকৈ ঢাকি 10-15 মিনিটৰ কাৰণে ল' ফ্লেমত আকৌ ৰাখি দিব।
ধুনীয়াকৈ সিজি আছে অকণমান লৰাই থাকিব ভালকৈ যাতে মানে তলত লাগি নাযায় আৰু এইখিনি ডাঠ হ'ব দিব যিমানে ডাঠ হ'ব সিমানেই টেষ্টি হ'ব খাবলৈ এতিয়া আমি পেন এখন লৈ লৈছোঁ পেনখনত অকণমান বাটাৰ দি দিম 1 চামুচ আমি তড়কা মাৰিম এতিয়া তাত ব্লেক ডালখিনি তড়কা মাৰিব লাগিব সেইকাৰণে বাটাৰ 1 চামুচ লৈ ল'লোঁ আৰু বাটাৰটো গলি গ'লে আমি অকণি থৈ দিয়া আদা ৰচুনৰ পেষ্টটো দি দিম আমি বাটাৰখিনি গলি গৈছে এতিয়া আদা ৰচুনৰ পেষ্টখিনি দি দিম আৰু ইয়াতে মেথিখিনি দি দিছোঁ আমি এইখিনি ধুনীয়াকৈ অলপ ব্ৰাউন কালাৰ হ'ব দিব সিজিব দিব ব্ৰাউন কালাৰ হ'লে আমি তাতে দি দিম দেখিছে এইখিনি আমি এতিয়া দি দিম তাত এইখিনি ধুনীয়াকৈ সিজি আছে এতিয়া আমি এইখিনি তড়কাখিনি এড কৰিম এইখিনি দি ধুনীয়াকৈ লৰাই দিম দেখিছে ধুনীয়াকৈ সিজি গৈছে আৰু পুৰা ডাঠ হৈ গৈছে এইখিনি আমাৰ হ'লে আৰু ইয়াত এতিয়া আমি ক্ৰীমখিনি দি দিম আমুল ক্ৰীমখিনি দি পেলাই অকণমান দেৰি লৰাই দিম ক্ৰীমখিনি দি এতিয়া লৰাই দিম ধুনীয়াকৈ ক্ৰীমখিনি মিক্স হৈ যাব ধুনীয়াকৈ এইখিনি হৈ গ'ল আমাৰ এতিয়া ৰেডি হৈ আছে খাবৰ কাৰণে এতিয়া আমি অকণমান ক্ৰীম দি পেলাই গাৰ্নিছ কৰি দিম এতিয়া আমাৰ ৰেডি হৈ গ'ল এতিয়া ছাৰ্ভ কৰিব পৰা হৈ আছে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ জুবিক চ'লটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব পাৰিলে জনাব কেনেকুৱা পালে যদি বনাই চাই আপোনালোকে থেংক ইউ